কি হ'ব যদি পৃথিৱী ঘূৰা বন্ধ হয়? যদি পৃথিৱী ঘূৰা বন্ধ হোৱাৰ পিছত সকলো জীৱ-জন্তু মৰিব নেকি? আপুনিও কেতিয়াবা এই কথাটো যদি ভাবিছে আৰু তাৰ এনসাৰ পোৱা নাই, তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ এই ফেক্টৰ কথা জানিব পাৰিব। পৃথিৱী ঘূৰা বন্ধ হ'লে কি হ'ব? আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কি হ'ব যদি পৃথিৱী ঘূৰা বন্ধ হ'লে? ভূমধ্যৰেখাৰ পৃথিৱীৰ অপৰিভাগ আৰু তাৰ ওপৰেৰে সমগ্ৰ বস্তু প্ৰতি ছেকেণ্ডত 465 মিটাৰ গতিত ঘূৰি আছে। যদি মেৰুৰ কাষ চাপি যায়, ইয়াৰ গতি লাহে লাহে হ্ৰাস পায়। যেতিয়া পৃথিৱীৰ ঘূৰা বন্ধ হ'ব, পৃথিৱীৰ সমগ্ৰ বস্তু মেৰুৰ বাহিৰেৰে যেনেকৈ আছিল তেনেকৈ ঘূৰি থাকিব। যদি আপুনিও ভূমধ্য অঞ্চলৰ ওচৰত থাকে, তেতিয়া আপোনাৰ শৰীৰটো 465 মিটাৰ প্ৰতি ছেকেণ্ডৰ ছুপাৰছনিক স্পীডত পূব দিশত উৰি যাব। আপোনালোকে মেৰুৰ ওপৰত কিছু সময়ৰ কাৰণে ছাৰ্ভাইভ কৰি থাকিব পাৰিব। বিৰাট ডাঙৰ ছুনামি হ'ব আৰু সমগ্ৰ পানীবোৰ মেৰুৰ দিশত যোৱা আৰম্ভ হ'ব। পৃথিৱীত আধা অংশ সম্পূৰ্ণৰূপে সূৰ্যৰ সংস্পৰ্শত আহি পৰিব, যাৰ ফলত সূৰ্যৰ তাপ বৃদ্ধিৰ লগে লগে পৃথিৱীৰ আধা অংশ ফ্ৰিজ হৈ পৰিব। বতাহৰ গতি পাৰমাণৱিক বোমা শ্বক ৱেভতকৈও ফাষ্ট হৈ পৰিব। ই লগে লগে গ্ৰহটো চাৰিওফালে জ্বলিব ধৰিব। পৃথিৱীৰ কেন্দ্ৰৰ পৰা আয়কৰো বন্ধ হৈ যাব আৰু পৃথিৱীৰ সুৰক্ষা কৰা চুম্বকীয় ক্ষেত্ৰ নোহোৱা হৈ যাব। সূৰ্যৰ পৰা ওলোৱা ৰেডিঅ' এক্টিভ ৰশ্মি পৃথিৱীত প্ৰৱেশ কৰিলে পৃথিৱীৰ সমগ্ৰ বস্তু নষ্ট কৰি পেলাব। এটা গুৰুত্বপূৰ্ণ কথা, আমাৰ ওজন 0.3% বৃদ্ধি পাব। যদি পৃথিৱী ঘূৰা বন্ধ হয়, তেনেহ'লে পৃথিৱীৰ সমগ্ৰ বস্তু নষ্ট হৈ পৰিব, যাৰ ফলত আমিও বাচি নাথাকোঁ। তো আজিৰ এই ভিডিঅ'টোত এইটো ফেক্টৰ কথা আছিল। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।